শিশু নিকেতন বনগাঁও মাজুলী এই বিদ্যালয়খনিয়ে প্ৰতি বছৰে ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত আমি চুঙা পিঠা উৎসৱ বিদ্যালয়ত পালন কৰোঁ। আচলতে আমি চুঙা পিঠা বুলিয়ে নহয়, অসমীয়া পৰম্পৰা আৰু সংস্কৃতিৰ লগত জড়িত বহুকেইটা সংস্কৃতি বা পৰম্পৰা আমি বিদ্যালয়ত জীয়াই ৰাখিবৰ কাৰণে প্ৰয়াস কৰোঁ। তাৰ অন্যতম এই প্ৰয়াস হৈছে চুঙা পিঠা। সাধাৰণতে মাঘ বিহুৰ প্ৰাক মুহূৰ্তত আঘোণৰ শেষত প্ৰতিটো পৰিয়ালত অসমীয়া পৰিয়ালত চুঙা পিঠা পৰা কাৰ্যসূচী বা পৰ্ব আৰম্ভ হয়। কিন্তু সম্প্ৰতি বিভিন্ন কাৰণত আমাৰ পৰিয়ালসমূহৰ পৰা এয়া প্ৰায় হেৰাই গৈছে। আমাৰ নতুন প্ৰজন্মৰ চুঙা পিঠাৰ লগত পৰিচয় নাই তাত ভুগিছে। সেয়েহে আমি চুঙা পিঠাক জীয়াই ৰখা আৰু নতুন প্ৰজন্মৰ মনত এই সংস্কৃতিৰ পৰম্পৰাক থিতাপি দিবৰ কাৰণে আমি বিদ্যালয়ত সমূহীয়াভাৱে চুঙা পিঠা পৰা কাৰ্যসূচী ৰূপায়ণ কৰোঁ। আৰু এই কাৰ্যসূচীক আমি মহোৎসৱ নাম দিছোঁ এইটো কাৰণে যে আমাৰ বিদ্যালয়ত পঢ়ি থকা 350গৰাকী ছাত্ৰ ছাত্ৰী ইয়াত প্ৰত্যক্ষভাৱে জড়িত হয়, আচাৰ্য আচাৰ্যসকল জড়িত হয়। আজি তেওঁলোকে নিজে চুঙা কাটি পিঠাগুড়ি সানি পিঠাগুড়ি ভৰাই চুঙা পুৰিছে আৰু সেয়া খাব। এটা এক চহকী পৰম্পৰা তেওঁলোকৰ হৃদয়ত আজি স্থাপন হৈছে। তো আমি যদি প্ৰতি বছৰে এনেদৰে চুঙা পিঠা উৎসৱ পালন কৰি থকাৰ দৰে পালন কৰি থাকোঁ, নিশ্চিতভাৱে আমাৰ নতুন প্ৰজন্মৰ হৃদয়ত এই চুঙা পিঠা পৰ্ব চুঙা পিঠা উৎসৱ তেওঁলোকৰ হৃদয়ত থিতাপি ল'ব আৰু চহকী অসমীয়া সম্পদ এটা পৰম্পৰা এটা অদূৰ ভৱিষ্যলৈকে জীয়াই থাকিব। ভোগালী বিহু আনন্দ হয়, আমাৰ বিদ্যালয়ত আজি যিমান দিনৰ পৰা আমাৰ বিদ্যালয় স্থাপন হৈছে সিমান দিনৰ পৰাই আমাৰ বিদ্যালয়ত সাংস্কৃতিক পৰিৱেশৰ আমি স্কুলত পঢ়ি অহা দিনৰ পৰাই পাই আহিছোঁ। আৰু মাঘৰ বিহুৰ আগে আগে আমাৰ বিদ্যালয়ত হয় এনেকুৱা উৎসৱ পালন কৰা হয়। এনেকুৱা বুলিয়ে নহয়, চুঙা পিঠা উৎসৱৰ লগতে আমাৰ স্কুলত সাংস্কৃতিকভাৱে ক'বলৈ গ'লে ৰাস উৎসৱ পালন কৰা হয় আৰু তেনেকৈ ভাল লাগে। আমি বহুত আনন্দ অনুভৱ কৰোঁ।